झारखंड मुक्ति मोर्चा विधानसभार सीट एकोनो दखल करिब नोवारार केबाटाओ कारण थाकिब पारे। आजिर এই ভিডিওটোত आलोचना करिम। नमस्कार, मैं विजय पानिका। এইবোৰ राजनीतिक सामाजिक और संगठনৰ दिखत बुझिब লাগিব। एक नम्बर हल आंचलिक भित्ति शक्तिशाली নহয়। झारखंड मुक्ति मोर्चा एटा मुख्य दल, कारण तात आदिवासी भोटार बेसी और दलটোৰ इतिहास এই অঞ্চলৰ সৈতে জড়িত। तो অসমত সেই ধৰণৰ শক্তিশালী ভিত্তি গঢ়ি উঠা নাই। অসমত আদিবাসী সমাজ আছে যদিও সকলো ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত সংযুক্ত নহয়। 2 নম্বৰ স্থানীয় শক্তিশালী দলসমূহৰ প্ৰতিযোগিতা। অসমত ইতিমধ্যে ডাঙৰ দলবোৰ ৰাজনীতিক নিয়ন্ত্ৰণ কৰে। ভাৰতীয় জনতা পাৰ্টি, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, অসম গণ পৰিষদ এই দলবোৰৰ সংগঠন শক্তি, টকা পইচা আৰু জনপ্ৰিয়তা বেছি, যাৰ বাবে নতুন বা বাহিৰৰ দলৰ বাবে ঠাই পোৱা কঠিন। 3 নম্বৰ জনসংযোগ আৰু সংগঠনৰ দুৰ্বলতা। ঝাৰখণ্ড মুক্তি মৰ্চা অসমত যথেষ্ট গ্ৰাছ ৰুটত কাম কৰিব পৰা নাই। গাঁও গাঁও সংগঠন নাই, নিয়মিত কাৰ্যসূচী কম, স্থানীয় নেতৃত্ব শক্তিশালী নহয় আৰু এইবোৰে ভোটাৰৰ বিশ্বাস গঢ়িবলৈ বাধা দিয়ে। 3 নম্বৰ হ'ল ইছ্যু স্পষ্ট নহয়। অসমৰ ভোটাৰে সাধাৰণতে স্থানীয় সমস্যাক গুৰুত্ব দিয়ে, যেনে নাগৰিকত্ব, ভূমি, চাকৰি, ভাষা ইত্যাদি। ঝাৰখণ্ড মুক্তি মৰ্চা এইবোৰ ইছ্যুত স্পষ্ট আৰু শক্তিশালী অৱস্থান দেখুৱাব পৰা নাই। 5 নম্বৰ হ'ল পৰিচয় সংকট। ঝাৰখণ্ড মুক্তি মৰ্চা মূলতঃ ঝাৰখণ্ড আদিবাসী ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু অসমত বিভিন্ন জনগোষ্ঠী, ভাষা আৰু সংস্কৃতি আছে। এই ভিন্নতাৰ বাবে ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰিচয় সকলো ভোটাৰৰ মাজত সংযোগ স্থাপন কৰিব পৰা নাই। 6 নম্বৰ নিৰ্বাচনী কৌশলৰ অভাৱ। বহু সময়ত দলটোৱে সঠিক প্ৰাৰ্থী বাছনি, জোট বা নিৰ্বাচনী ৰণনীতি ভালদৰে ব্যৱহাৰ কৰিব পৰা নাই। ঝাৰখণ্ড মুক্তি মৰ্চা অসমত চিট নোপোৱাৰ মূল কাৰণ হৈছে দুৰ্বল সংগঠন, স্থানীয় সংযোগ অভাৱ, ডাঙৰ দলৰ শক্তিশালী উপস্থিতি আৰু স্পষ্ট ৰাজনীতিক কৌশল নথকাৰ বাবে অসমত ঝাৰখণ্ড মুক্তি মৰ্চা বিধানসভাৰ আসন এখনো দখল কৰিব নোৱাৰিলে। কিন্তু এটা কথা ঠিক, ঝাৰখণ্ড মুক্তি মৰ্চা অসমত নতুন ৰাজনৈতিক দল, তথাপিও কিন্তু বহু ভোট পাবলৈ তেওঁলোকে সক্ষম হৈছে। আগন্তুক দিনত যদি তেওঁলোকে ভেটি শক্তিশালী কৰে তেন্তে নিশ্চয় ইয়াৰ ফলাফল অলপ বেলেগ ধৰণৰ দেখিব পৰা যাব। গতিকে ঝাৰখণ্ড মুক্তি মৰ্চা যেটো গ্ৰাছ ৰুট আছে, এই গ্ৰাছ ৰুট লেভেলবিলাক তেওঁলোকে শক্তিশালী কৰিব লাগিব আৰু ৰাজনৈতিক কৌশলবিলাক তেওঁলোকে ৰাজ্যৰ মাজত লৈ যাব লাগিব আৰু তেওঁলোকে যাতে ৰাজ্যৰ লগত সংযুক্ত হৈ থাকিব পাৰে, ইয়াৰ কাৰণে তেওঁলোকে কাম কৰিব লাগিব। তো ঠিক আছে, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ঝাৰখণ্ড মুক্তি মৰ্চা অসমত এখনো চিট দখল কৰিব নোৱাৰাৰ যি কাৰণ আছিলে, এই কাৰণখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'খন কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।